আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আজি শাক বুটলিবলৈ ৰাতিপুৱাতে গৈ আছোঁ, মানে বাৰীলৈ গৈ আছোঁ শাক কেইটামান আনিম বুলি। ঘৰত খাবলৈ চব্জি নাই আৰু কি ক'ব। এতিয়া গৈ আছোঁ শাক বুটলিবলৈ বুলি। চাই থাকক, আপোনালোকে চাব পাৰিব। আজি বাৰীত পানী লগাই আছে। আলহী পাত আহি আছে, ৰখি দিওঁ আৰু এতিয়া। ককাই ডিম লৈ আহিছে, দেখিছেনে? ককাই ডিম লৈ আহিছে, এতিয়া ডিম খাব বোলে। আকৌ উভতি গৈ আছোঁ আৰু বাৰীলৈ। ডিম ফ্ৰাই কৰি আছোঁ এতিয়া। ডিম ফ্ৰাই কৰি ভাতকেইটা দি মেলি যাম আৰু বাৰীলৈ শাক বুটলিবলৈ। আকৌ উভতি আহিলোঁ নহয় ভাত দিবলৈ। ডিমটো ফ্ৰাই কৰি ভাতকেইটা দি পেলাই চব ককাই মাৰিলে ছোৱালীজনী জিততে শুই দিলে। দেহি দেহি ককাই ছোৱালীজনী মাৰিলে। দেহি এনেকে মাৰিব লাগে নে ককাই আপুনি ছোৱালীজনী? এতিয়া আকৌ ওলালোঁ শাক বুটলিবলৈ। পলিথিন চলিথিন এবাৰ লৈ মেলি ওলাইছোঁ, দেখিছে নাই? ছাগলীখিনিও খেদি খেদি নি আছোঁ শাক বুটলিবলৈ বুলি যাওঁ। সিহঁতকো লৈ যাওঁ আৰু খেদি খেদি চৰিবলৈ। গৰুকেইটা ইমান জ্বলাই জানে যে, সেইকেইটা নদী গৰালত নমাই থৈ যাওঁ, নহ'লে ঘৰত গৈ মেলি যেতিয়া পুলি চুলি খাই দিব যে, সেইটো কাৰণে খেদি থৈ যাওঁ সিহঁতক। গৰু এতিয়া গৈ আছোঁ আৰু এইফালে বাৰীফালে। চাব কিমান তলত তামোল লাগি আছে, দেখিছেনে? সেই হাতে দিয়ে ছিঙিব পাৰি আৰু ইমান তলত তামোল লাগি আছে। বুঢ়া হোৱা নাই, কুমলীয়া হৈ আছে, হ'লেও বহুত চাপৰ গছজোপা। এইফালে শাক বুটলিবলৈ ধৰিলোঁ, দেখিছে নাই? এইবোৰ বেঙেনা তলি, এইবোৰ বেঙেনা পুলিত মানে জিলিমিলি শাক বুলি কয়, এইবোৰ গজিছে। বুটলি লৈ যাওঁ আৰু খাবলৈ। আকৌ এয়া দোলবন শাক বুটলিছোঁ চাটনি কৰি খাবলৈ। দেখিছে দোলবন শাক। এয়া ফুলকবি তলিত পানী লগাই আছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে দেখি, ঘূৰি ঘূৰি পানীখিনি কিমান ধুনীয়াকৈ ওলাইছে। এয়া বিলাহী খেতি চাওক, ফুলিছে এইবোৰ বিলাহী, দেখিছে নালাগিব আৰু। এয়া বিলাহী খেতি। গছ তলত আহিলেতো নোখোৱাকৈ নোৱাৰোঁ, হয় নাই বাৰু কওকচোন আপোনালোকে? এয়া তেতেলী দুচিয়ামান বোলো পাৰি লওঁ, দেখিছে নাই? ইমানখিনি শাক বুটলিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ আৰু উভতি। দেখিছে নাই? এয়া কবিত কোৰ মাৰি আছে, দেখিছে নাই? এয়া ঘৰ আহি পাই কাপোৰ কেইটামান ধুবলৈ আছে, তিয়াই দিওঁ বুলি ভাবিছোঁ। নৈলৈ লৈ যাম পাছত ধুবলৈ, এতিয়া তিয়াইহে দিছোঁ। এয়া কাপোৰ দেখিছে নাই? দেখিছেনে? বাচিয়ে লৈছোঁ লগালগ, মানে দুপৰীয়াৰ কাৰণে বনাব লাগিব। ইফালে বেঙেনা ছিঙি আছে আমাৰ ককাই সিহঁতি, বেঙেনাও ভৰাব লাগিব। ঘৰত কামো আছে, কামো কৰিব লাগিব। শাককেইটা সেইটো কাৰণে পটাপট বাচি লৈছোঁ আৰু বনাই মেলি আৰু ভাত তৰকাৰীকেইটা বনাই বেঙেনা চেঙেনা ভৰাব লাগিব যে, সেইটো কাৰণে বেঙেনা ভৰাই আছোঁ। দেখিছেনে? বেঙেনা ভৰাই আছোঁ। বেঙেনা আনিয়ে আছে ককাই সিহঁতি, বেঙেনা আনি ঢালি আছে, মই ভৰাই আছোঁ। ভৰালোঁ 3 বস্তা হ'লগৈ আৰু। এতিয়া কৰিবলৈ ল'লোঁ জলফাই চাটনি, দেখিছেনে? জলফাই চাটনি কৰিম।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কোনে কোনে এনেকৈ জলফাই চাটনি কৰি খাই ভাল পায় কমেণ্ট কৰি জনাব।